হাই গাইজ ৱেলকাম টু মাই চেনেল। আজি পুনৰ নতুন এটা ভিডিঅ' লৈ কিনে আপোনালোকৰ ওচৰত। আৰু আজিৰ ভিডিঅ'টো হ'ব মোৰ এংগেজমেণ্টৰ ওপৰত। মোৰ এংগেজমেণ্ট হৈছিলে 2023 জানুৱাৰী 22nd হৈছিলে। আৰু তেতিয়াৰ টাইমততো মই ইউটিউব খোলা নাছিলোঁ। এতিয়া যিহেতু ইউটিউব চেনেলটো আছে, গতিকে ভাবোঁ মই ইউটিউব চেনেলটো যিহেতু আছে, ইয়াতে মই আপোনালোকক মোৰ যিটো স্পেচিয়েল মমেণ্ট, স্পেচিয়েল দিন, সেইবোৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। শ্বেয়াৰ কৰি ভাল লাগে, যিহেতু মই মোৰ সকলো কথাই আপোনালোকক শ্বেয়াৰ কৰোঁ। গতিকে এইটোনো কিয় আৰু, গতিকে এইখিনিও মই ভাবিছোঁ শ্বেয়াৰ কৰি দিওঁ আপোনালোকক। আৰু আপোনালোকে চাই কেনে কেনেকুৱা পালে সেইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। যিহেতু আমাৰ এংগেজমেণ্ট 2023 22nd জানুৱাৰীত হৈছিলে। চ' আমি একচুৱেলি এংগেজমেণ্ট কৰাৰ কথা ভবা নাছিলোঁ, কিন্তু মানে আমাৰ কোৰ্ট মেৰেজ কৰাৰ কথা আছিল। কোৰ্ট মেৰেজ কৰি কিনে তাতেই ৰিং পিন্ধোৱা, সেনেকুৱাহে একচুৱেলি আছিলে। কাৰণ এংগেজমেণ্টতো তেনেকুৱা একো নাথাকে, অকল ৰিং পিন্ধোৱাটো বা কিছুমানৰ সেন্দুৰ দিয়াটো থাকে বা কিছুমানৰ কিছুমান নিয়ম থাকে। বাট আমি মানে ভাবিছিলোঁ যে আমি কোৰ্ট মেৰেজে কৰি ল'ম, কোৰ্ট মেৰেজতে গোটেইখিনি মানে থাকিব আৰু সেনেকৈ ভাবিছিলোঁ। কিন্তু জানেই নহয়, সকলোৰে এটা মানে মনৰ এটা ইচ্ছা থাকে, বা সকলো মাক দেউতাকৰে হওক বা সকলো ল'ৰা বা ছোৱালীৰে হওক, এটা মনৰ এটা মানে ইচ্ছা থাকে যে সেনেকৈ কৰাতকৈ এনেকৈও কৰাটো অলপ ভাল। বেছি খৰচ নকৰোঁ বা বেছি কষ্টটো নহ'ব, অকণমান খৰচেদি গোটেইখিনি মিলাই ল'লে কিজানিবা অলপমান মনটো ভাল লাগে। তো তেনেকেই মানে আমি ভাবি কিনে আমি কোৰ্ট মেৰেজো মানে তাৰে কেইদিনমান পিছত আমি কোৰ্ট মেৰেজটো কৰিছোঁ আৰু এংগেজমেণ্টটো তেনেকৈ মিলাই দিছোঁ। চ' তেনেকৈ এংগেজমেণ্টটো হ'ল, ভালো লাগিছে। তেনেকৈ এংগেজমেণ্টটো কৰাৰ কাৰণে মোৰো ভাল লাগিছে, তেওঁৰো ভাল লাগিছে, আৰু আমাৰো চবৰে ভাল লাগিছে। কাৰণ এইটো এটা সকলোৰে, যিহেতু সকলোৰে এটা সপোন থাকে ন, চবৰে ল'ৰা হওক বা ছোৱালী হওক, সকলোৰে এটা মানে নিজৰো সপোন থাকে। মানে যেনেকেই নহওক কিয়, যিমানেই খৰচত নহওক কিয়। চ' আমি ভাবিলোঁ যে যিহেতু বিয়া আছেই, বিয়াখনততো খৰচ হ'বই, বিয়াখনততো খৰচ হোৱাটো থাকেই। চ' এংগেজমেণ্টটোতো ইমান খৰচ কৰিতো লাভ নাথাকে, যিহেতু অকণমান সৰু সুৰা নিয়মহে থাকে, আঙুঠি পিন্ধোৱা থাকে বা এনেকুৱা নিয়মহে থাকে। তো সেইটো আমি ভাবিলোঁ অকণমান সেইটো কম খৰচত কৰি দিম, কাৰণ যিহেতু বিয়াখনততো খৰচ যাবই। চ' সেইটো আমি এনেই জাষ্ট নিয়ম বা কম খৰচতহে আমি সেইটো মানে কৰিম বুলি ভাবি থ'লোঁ। কাৰণ যিহেতু আমি নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু পিছত আকৌ আমি ডিচিশ্যন ল'লোঁ যে এইটো আমি কৰিম। চ' আমি সেনেকৈ কৰিলোঁ। মোৰ ইনষ্টাগ্ৰাম আইডিটো মই দি দিম, তাতেও আপোনালোকে মোক মেছেজ কৰিবলৈকে পাৰে, কমেণ্ট কৰিবলৈকে পাৰে। যিহেতু সকলো ছোৱালীৰে বা সকলো ল'ৰা বা সকলো ছোৱালীৰে এটা মানে স্পেচিয়েল এটা দিন থাকে, যিহেতু মানে সকলোৱে ইচ্ছা কৰে বা সকলোৰে এটা মানে ভাল লগা বেয়া লগা এটা মুহূৰ্ত থাকে সেই সময়টোতে। বেয়া লগা মুহূৰ্তও থাকে, ভাল লগা মানে ৰিমিক্স এটা মানে মমেণ্ট থাকে। আৰু সেইটো মানে ময়ো বুজাব নোৱাৰোঁ, আৰু কোনো ছোৱালীয়ে বুজাব নোৱাৰিব, মোৰ মতে কোনো ছোৱালীয়ে বুজাবলৈকে নোৱাৰিব সেইটো। চ' ভিডিঅ'টো তেন্তে চাই লওকচোন। মোৰ বেয়া লগা ভাল লগা মমেণ্টবিলাক আপোনালোকে চব ভিডিঅ'টো দেখাই পাই যাব। এতিয়া বেছি দেৰি নকৰোঁ আৰু লেটছ ষ্টাৰ্ট। वक्रतुण्ड महाकाय सूर्यकोटि समप्रभा नाजुकी सानी रे मिसी की आई थी कोई ना खाजे मुर नहीं हो नाजुकी सानी रे मिसी की आई थी कोई ना खाजे मुर नहीं আজিৰ ভাৰে পদূলি নতুন জীৱনৰ এক কাহিনী শিৰতে সিন্দুৰ দুহাতত জেতুকাৰ বোল হলাহি মোৰ লখিমী বুকুৰ উলাহতে নাচি নাচি মতলীয়া ৰবাতল
যে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় হা 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 একাজলি সপোনে তোমার নাম চিঞৰে তোমাৰ সমান হ'ব কোন তুমি জানো বুজানে অবুজনহীনতে তোমাৰ এই কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা না হ'বানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱা না সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় মোৰ শেষ উশাহ তোমাতে লীন আলসুৱা অনুভৱে তোমাকে বিচাৰে জিয়া জিয়া মৰমে তোমাকে কাষতে আলসুৱা অনুভৱে তোমাকে বিচাৰে জিয়া জিয়া মৰমে তোমাকে কাষতে আউলি বাউলি মন তোমাতেই যে মগন প্ৰেমৰে ইশাৰা বুজানা চোন তুমি মোৰ তুমি মোৰ তুমি মোৰ তুমি মোৰ তুমি মোৰ
আহানা আহানা একেবাৰে মনৰে কোঠালিতে ৰাখিছো নজনাকে আহানা আহানা জিৰাবলে বাউলি বাউলি মন তোমাতে যে মগন প্ৰেমৰে ইশাৰা বুজানা চোন তুমি 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 মোৰ 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 প্ৰীতি ভৰা কবিতাৰে শিৰোনামা তুমি আলসুৱা আদৰৰো পৰিসীমা তুমি মধুবৰা আবেশে উতলা কৰে মন তুমি হাঁহিৰে সানিলা তাতেনো ৰামধেনু ৰং প্ৰীতি ভৰা কবিতাৰে শিৰোনামা তুমি আলসুৱা আদৰৰো পৰিসীমা তুমি